নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 24 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰাইছে। এনেবোৰ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰক। সামাজিক মাধ্যমত বিশিষ্ট সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে দিছে এক বিশেষ পোষ্টত ডক্টৰ চৌধুৰীয়ে লিখিছে যে সকলো জ্ঞাতাৰ্থে জনাইছোঁ যে গুৱাহাটী খাৰগুলি থকা মোৰ ঘৰটো আজিৰ পৰা আধাৰশিলা ষ্টাৰৰ লগত জুবিন গাৰ্গ মোৰ হাতত দি যোৱা সকলো দায়িত্বৰ বাবে ব্যৱহাৰ কৰা হ'ব। ইয়াত আজিৰ পৰা কোনো ৰাজনৈতিক কাম কাজ নচলে। দিছপুৰৰ মিনিষ্টাৰ কলনীৰ চৰকাৰী বাসগৃহত ৰাজনীতিকৰ সৈতে জড়িত সকলো কাম আৰু দেখা সাক্ষাৎ আদি সমাপন হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ এটা সাক্ষাৎকাৰত জুবিনৰ মৃত্যুৰ পাছত ব্যাপকভাৱে চৰ্চিত হৈছিল। লগতে সাহিত্যিকগৰাকীৰ অনুৰাগীসকলে তেওঁক সিদ্ধান্তক আদৰি জনোৱা পৰিলক্ষিত হৈছিল। নগাঁৱৰ ব্ৰহ্মপুৰত তপতজুৰি পাহাৰত বিধ্বংস অগ্নিকাণ্ড। পাহাৰৰ ওপৰৰ অংশ দাও দাওকৈ জ্বলি উঠিছে জুই। নিশা পাহাৰৰ ওপৰত এই অগ্নিকাণ্ডৰ পাছত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। দিনৰ ভাগত আৰক্ষীৰ গুলীচালনাৰ পৰীক্ষণৰ ফলত জুই জ্বলাৰ সন্দেহ স্থানীয় ৰাইজৰ। অৱশ্য বন বিভাগে কোনো দুষ্ট চক্ৰই জুই লগোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। নগাঁৱত অসমৰ বিশিষ্ট সাহিত্যিক, প্ৰখ্যাত বুদ্ধিজীৱী তথা কেইবাখন আগশাৰীৰ বাতৰি কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ চৌধুৰী দেৱৰ বিশেষত্ব ৰাইজৰ তথ্য আৰু জনসংগঠন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰে। এক চৰকাৰী শোকাবাৰ্তাত মন্ত্ৰী পীযুষ হাজৰিকাই চক্ৰৱৰ্তী দেৱক অসমৰ সামাজিক সাংস্কৃতিক আৰু সাংবাদিকতা জগতৰ এক মহীৰূপ হিচাপে অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেইবাখন মৰ্যাদাপূৰ্ণ বাতৰি কাকতৰ সম্পাদক হিচাপে চক্ৰৱৰ্তী দেৱে কেৱল জনমত গঠন কৰা নহয়, ৰাজ্যখনৰ নৈতিক সামাজিকতাৰ এক উচ্চ মানদণ্ড স্থাপন কৰি থৈ গৈছে। বৰচালা সমষ্টি গোৰগা জাগৰণ মঞ্চৰ উদ্যোগত দেওবাৰে জিৰাই মাজুলী গাঁৱৰ সমূহীয়া ভৱনত স্বাধীনতা সংগ্ৰামৰ যোদ্ধা সমাজকৰ্মী প্ৰাত গংগা উপাধ্যায়ৰ স্মৃতিৰ ভাৰত স্বাধীনতা আন্দোলনৰ ঢেকীয়াজুলি ঘটনা, শ্বহীদ আৰু মুক্তিযোদ্ধাসকলৰ অৱদান শীৰ্ষ মনোজ্ঞ বৃত্ত অনুষ্ঠান সম্পূৰ্ণ হয়। দিনৰ 11টা বজাত বসন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠিত আৰম্ভ হয়। চিংৰি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গোপ বাহাদুৰ থাইয়ে বসন্তি প্ৰজ্বলন কৰে।